সেভ হেভেন বা এক নিরাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিল আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছিল বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি সৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছিল কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে মই ভাবো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব বাংলাদেশত ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি সোশ্যাল মিডিয়াত দেখা পাইছো কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয় কাৰণ এই ক্ষেত্ৰত যেটো ৰাজহুৱা স্টেটমেন্ট বা অফিচিয়েল স্টেটমেন্ট भारत सरकारों वैदेशिक परिक्रमा विभागे দিব बांग्लादेश में जो भी घटना हो रहा है हुआ है नहीं हुआ है उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है किंतु मैं एटाई अनुभव करिसु जे এই ধৰণৰ যদি অসহিষ্ণু হসাকৈ যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিবেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে।